কালি অৰ্থাৎ জুনৰ 29 তাৰিখে যোৰহাট টিয়কৰ এক নৱতম স্বেচ্ছাসেৱী সংগঠন সেউজীয়া অসমৰ এক দলে টিয়কৰ সমীপৰ উত্তৰদুলীয়া গাঁৱত আজাৰ কৃষ্ণচূড়াৰ দৰে বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰে। সেউজীয়া অসম নামৰ এই স্বেচ্ছাসেৱী সংগঠনটোৰ লক্ষ্য হ'ল ক্ৰমবৰ্ধমান প্ৰকৃতিৰ প্ৰতি অহা ভাবুকিসমূহক বনানীকৰণৰ দ্বাৰা প্ৰত্যুত্তৰ দিয়া। উল্লেখযোগ্য যে কালি এই স্বেচ্ছাসেৱী দলটোৰ নেতৃত্ব প্ৰদান কৰে সেউজীয়া অসমৰ সভাপতি মানৱ ভূঞা আৰু সম্পাদক বুদ্ধ দাসে। গৌৰীসাগৰৰ পৰা গৌৰৱ বৰাৰ প্ৰতিবেদন, আছাম টুডে।